প্ৰব্লেম এটা হৈছে মই কালি ভিডিঅ'ত জনাম বাৰু সেইখন দোকানক লৈ বহুত ডাঙৰ প্ৰব্লেম মানে দোকানখন মানে ভাঙি দিব মানে হে দোস্ত আমাৰ নলবাৰীত এখন হেলমেট দোকান আছে গম পাইছে লগৰ ল'ৰাকেইটাৰ তো সেই হেলমেট দোকানখন এতিয়া অলপমান 2.0 কৰিম আপডেট কৰি আৰু এতিয়া বাইকৰ মডিফিকেশ্যনৰ কাৰণে এখন সৰুকৈ তাৰ কাষতে খোলা হৈছে কালি অপেনিং হ'ব এইখন মানে বাইকৰ অল এভৰিথিং হ'ব মানে মডিফিকেশ্যন হ'ব সৰু সুৰা ছাৰ্ভিচিং চব হ'ব মই দেখাই দিছোঁ চাওক নেক্সট ষ্টৰিটোত কালি 12টা 1টা 2টা মানত আহিব অপেনিং মানে কি আৰু সেইখানে এখনে দোকান আৰু হ'লেও আৰু অলপ কিবা কৰি থৈ দিম আৰু চাওক তো এইফালেৰে এনেকৈ গৈ পিনে আমাৰ হেলমেট দোকানখন যিহেতু দোকানখন মানে অলপ ভাঙিব ৰাস্তাত ডাঙৰ কৰিব তো এইখন আমাৰ বাইকৰ মডিফিকেশ্যন চাৰ্ভিচৰ দোকান আৰু কালি কেইটা বজাত হ'ব ভাই কালি 1টা 2টা মানত এইখন অপেনিং হ'ব তো চব থাকিব ইয়াত মোবিলৰ পৰা বেটাৰীৰ পৰা বাইকৰ এক্সেচেছ চব থাকিব লৈ আছোঁ কালিৰ কাৰণে আৰু ইয়াত আপোনালোক আহি যাব কালি কেইটা বজাত আহি যাব আৰু এনে চাই যাব গুগল মেপত দোকান ফৰ বাইকাৰ্ছ মাৰিলেও পাই যাব সেইখনো পাব এইখনো পাব সেইখনটো এনে অলপমান প্ৰব্লেম এটা হৈছে মই কালি ভিডিঅ'ত জনাম বাৰু সেইখন দোকানক লৈ বহুত ডাঙৰ প্ৰব্লেম মানে দোকানখন মানে ভাঙি দিব মানে